হয় আপোনালোকৰ নিউজ লাইভক মই স্বাগতম জনাইছোঁ। আজি আমাৰ মেৰা ৰেচম মেৰা অভিযান 2.0 আমাৰ এই উলুবাৰীত অনুষ্ঠিত হৈছিলে আৰু আমাৰ কৃষকসকলক সজাগতা দিবৰ কাৰণে ইয়াতে দুটা প্ৰগ্ৰাম আমাৰ অলৰেডি হৈ গৈছে, আজি তৃতীয় দিন আৰু তেওঁলোকক যথেষ্ট সঁহাৰি পাইছোঁ। বিশেষকৈ আমাৰ BTCত আমাৰ কৃষকসকল ৰেচম কৃষকসকল পলু পোহে, পলু মানে 12 মাহে পোহে, কিন্তু ব্যৱসায়িক ভিত্তিত যিটো যেনেকৈ পলু পুহিব লাগে তেওঁলোকে আচলতে সজাগতা হোৱা নাছিলে। বহুত কৃষকসকল তেওঁলোকক সজাগতা দিয়া হৈছে আৰু কেন্দ্ৰীয় ৰেচম বোৰ্ড আৰু আমাৰ BTC ৰেচম বিভাগে যৌথ প্ৰচেষ্টাত আমি জিলাখনৰ 8টা আমি তেনেকৈ এৱাৰনেছ প্ৰগ্ৰেম বাছি লৈছোঁ। তাৰে 3টা অলৰেডি হৈ গৈছে আৰু আমাৰ কৃষকসকলক এইটোৱে বুজাইছোঁ যে ব্যৱসায় ভিত্তিত কৰি কেনেকৈ আমি নিজৰ অৰ্থনীতিত যিটো উন্নতি স্বাৱলম্বী ক'ব পাৰোঁ আৰু কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ যিবিলাক আধুনিক টেকনিক বৈজ্ঞানিক ভিত্তিত কেনেকৈ ৰিয়েৰিং কৰা হয়, কেনেকৈ সঁচ বনোৱা হয়, এই সবিশেষ আৰু তাৰ লগতে জড়িত আছে আমাৰ কৃষকসকলে আজিকালি তাকৰিতে সূতা কাটে, কিছু বৈজ্ঞানিক ভিত্তিত আমাৰ মেচিনৰ যোগেদি তেওঁলোকে কম সময়ত কেনেকৈ বেছি উৎপাদন কৰিব পাৰি সেইবিলাকো তেওঁলোকক মানে এৱাৰনেছ প্ৰগ্ৰামত পোৱা হৈছে আৰু সঁচাকৈ আনন্দিত। আজি আমাৰ 100ৰো ওপৰ আমাৰ বিভিন্ন গাঁৱৰ পৰা কৃষকসকল আহিছে আৰু তেওঁলোকৰ মত বিনিময় হৈছে, তেওঁলোকৰ কিবিলাক অভাৱ অভিযোগ সেইবিলাক লোৱা হৈছে আৰু এই অভাৱ অভিযোগৰ দ্বাৰা আমি এইটোৱে গম পাইছোঁ যে তেওঁলোকৰ কিছুমান অভাৱৰ কাৰণে ব্যৱসায় ভিত্তিত তেওঁলোকে কৰিব পৰা নাই আৰু আমাৰ কেন্দ্ৰীয় ৰেচম বোৰ্ড আৰু আমাৰ BTC চেৰিকালচাৰ যৌথ প্ৰচেষ্টাত আমি কিছুমান একশ্যন প্লান কৰিব, এইটো 5 বছৰীয়া পৰিকল্পনা আৰু সেইখিনি কৰিলে তেওঁলোকে আমাক আজি ডাঠিয়ে কৈছে যে এইখিনি যদি আপোনালোকে দিব পাৰে আমি একদম যিমান কৰে বছৰটোত আমি 100 লেঞ্চ বা 200 লেঞ্চ কৰিবলৈ আমি সামৰ্থ্য হ'ম। কিন্তু তেওঁলোকৰ কিছুমান অভাৱ অভিযোগ আজি চালোঁ, কিছুমানক গছ পুলি ৰোৱাৰ কাৰণে মাটি আছে কিন্তু ৰুব পৰা নাই, কিছুমানে পলু পুহি থাকে তেওঁলোকৰ ঘৰৰ অভাৱত আজি ৰিয়েৰিং কৰিব পৰা নাই। এই সকলোখিনি ডাটা সামৰি আমি কেন্দ্ৰীয় ৰেচম বোৰ্ড আৰু আমাৰ ৰেচম বিভাগ BTC একে যৌথ প্ৰচেষ্টা আমি একশ্যন প্লান বনাম। একশ্যন প্লান তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে বেংগলোৰত মানে দাঙি ধৰিব আৰু তাৰ পৰাই কেতিয়াৰ পৰা আমাৰ স্কিম ইমপ্লিমেণ্টেশ্যন হ'ব তেতিয়া আমি ৰাইজৰ মাজলৈ এইবোৰ লৈ গুচি যাম। যিটো ৰেচম বিভাগত আমাৰ যিবিলাক স্কিম ল'ব, এজন কৃষকক যদি গছপুলি ৰোপণৰ কাৰণে দিয়া হয়, সেই গছপুলি ৰুবলৈ যিমানখিনি মেইনটেজ গছ গাঁত খনাৰ পৰা মাটি ট্ৰেক্টৰ হাল বোৱাৰ পৰা গছপুলি সাৰ সকলোখিনি ফ্ৰী হ'ব। গতিকে তেওঁলোকে এইটো প্ৰগ্ৰামত যথেষ্ট উপকৃত হ'ব।